উপবিষ্ট হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। এই 25 বছৰীয়া পৰিক্ৰমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সন্মানীয় সভাপতি শ্ৰী তৰুণ চহৰীয়াদেৱ, কাৰ্যকৰী সভাপতি শ্ৰী ডিম্বেশ্বৰ বড়োদেৱ, সম্পাদক হৰকান্ত ৰাভাদেৱ, স্থায়ী সমিতিৰ সন্মানীয় শ্ৰদ্ধাৰ সভাপতি শ্ৰীযুত অনন্ত দেৱ শৰ্মাদেৱ, সম্পাদক শ্ৰী ভাৰত চন্দ্ৰ ৰাভাদেৱ প্ৰমুখ্য কৰি এই বিহুৰ বাকৰিত এই বিহুখনৰ সৈতে জড়িত সমূহ বিষয়ববীয়ালৈ পলমকৈ হ'লেও ৰঙালী বিহুৰ ওলগ আৰু অসমীয়া নৱবৰ্ষৰ ওলগ যাচিছোঁ। এই মুহূৰ্তত মোৰ মনলৈ এটা কথাই আহিছে। আচলতে মোক যি গুৰু দায়িত্ব দি এইখন মঞ্চলৈ আনিলে, মই সিমানৰ মানুহ নহওঁ। মোক যি কেইগৰাকী ব্যক্তিয়ে এইখন মঞ্চত আপোনালোকৰ সন্মুখ পোৱালেহি, মই তেওঁলোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম, কিয়নো মই কোনো বিশেষজ্ঞ ব্যক্তি নহয়। একালৰ এজন বিহুৱা আছিলোঁ। মঞ্চৰ কাষত ঢোল বজাই থাকোঁতে মোৰ অৱশ্যে কিছু নষ্টালজিক হৈছোঁ মই এই মুহূৰ্তত। তেওঁলোকৰ দৰে এদিন হয়তো ময়ো বহু বিহুতলীত এইদৰে মঞ্চৰ কাষত বিহু নচুৱাবলৈ তেওঁলোকৰ দৰেই থিয় হৈ আছিলোঁ, বাদ্য বজাইছিলোঁ, বিহুনাম গাইছিলোঁ। এই মুহূৰ্তত সেইবোৰ কথাও মনলৈ আহিছে। যা নহওক, অসমীয়া কৃষিজীৱী চহা জীৱনৰ অফুৰন্ত আজৰি সময়ত মনৰ উৎসাহত নচা বিহু নাচ পৰিৱৰ্তন হৈ আজি মঞ্চ পালেহি। এই মঞ্চতেই বিহুৱে বৰ্তমান স্থান লাভ কৰিলেহি আৰু সেই মঞ্চৰে লগখনত বহু প্ৰতিযোগিতাৰ আয়োজন চলে।